আজি এটা নতুন ব্লগ লৈ আৰম্ভণি দিলোঁ। আজি মই গৈ আছোঁ নলবাৰী বাইটিহঁতৰ ঘৰত। তো চাই থাকোঁ, শেষৰলৈ থাকিব বুলি আশা ৰাখিলোঁ। আৰু অকল মই যোৱা নাই কিন্তু দেই, মোৰ বাইটি পিংকি বাইটিও গৈ আছে। আমি দুয়োজনী একেলগে গৈ আছোঁ বাইটিৰ ঘৰত। ইয়াৰ ভাগিনকো লগ পাই গ'লোঁ। আমি ই ৰিক্সা দি গৈ আছোঁ। ভাগিনে মানে ই ৰিক্সাটো বুক কৰি থৈছে তাই কলেজৰ পৰা আহি কেনে। এতিয়া আমি মানে একেলগে গৈছোঁ, এইবোৰ টালি টোপলা লৈ কেনে গৈ আছোঁ দেই আমি। এইবোৰ ধান কাটি আছে, পথাৰৰ মাজেদি গৈ আছোঁ। ৰাস্তা আছে ফালেদি। ইমান দিনৰ মূৰত ভাগিনক লগ পাইছোঁ যে কথাই শেষ হৈ অহা নাই আমাৰ কথা। গাঁৱৰ মাছখিনি পালোঁ আৰু সিহঁতৰ এতিয়া পামগৈ আৰু গৈ। এইটো সিহঁতৰ 1 নম্বৰ মছজিদটো। মাদ্ৰাছাখন ন মছজিদ কি এইখিনিৰ পৰা নেকি ঘৰলৈ গৈ আছোঁ। হ'ব দিয়ক, হ'ব দে, আমি পালোঁ বাইটিহঁতৰ ঘৰ। আমি তিনিটাই গৈ আছোঁ আৰু এতিয়া খোজকাঢ়ি কেনে। ফাইনেলি আহি গ'লোঁ বাইটিহঁতৰ ঘৰত। তো এতিয়া মই গৈ আছোঁ, বাকী আৰু কিমানখিনি দেখাব পাৰোঁ ইমানখিনি দেখাম। বাইটিহঁতৰ ঘৰ পাই গ'লোঁ। সেই বাইটি কিটচেনত আছে চাগে, মাত দিওঁ ৰ। চিম্পিটি এইয়া পাকঘৰটো ইয়াতে নাই চাগে, ইয়াতে ক'ত আহিলোঁ। তেখেত চিম্পি বাইটিৰ শাহুৱে। বাইটি ইয়াতে আছে। ক'ত হা শুনা আহা। আইয়া বাইটি ওলাইছে। মই এইমাত্ৰ আহি পালোঁ দিয়া। সোমালোঁ। বাইটি 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 খালি দেখোন এখন। ভাইটিহঁতৰ বাথৰুম। এতিয়া মই গৈ আছোঁ বাইটিৰ তাতে পাকঘৰত। মেকুৰীয়ে মেকুৰী। তো আমাৰ বাইদেউৰ কিটচেন, আমাৰ বাইটিৰ। কি বনাইছা? কি বনাইছোঁ? মাছ বনাইছোঁ, দালি বনাইছোঁ আৰু সৰু মাছ ফ্ৰাই। আমাৰ মেকুৰীকেইটা পোৱালিকেইটা এইটো আইঅ'। এতিয়া আমি ৰাসত যাব ওলাওঁ আৰু ভাত খাই। মই ৰাসত যাব ওলালোঁ। এতিয়া আমাৰ ধুনু অলপ নিজকে চাই আছোঁ, মানে কেনেকুৱা লাগি আছে মোৰ। তছলিমা মানে ডাঙৰ ভাগিন আৰু ইয়াত পিংকি বাইটি। এতিয়া আমি যাব ওলালোঁ ৰাস চাবৰ কাৰণে। ভাইটি তামান্না সৰু ভাইটি তাৰপিছত তাতে লগ পায়। অ'কে আমি এতিয়া ৰাসত শ্বৰ্টকাট ৰাস্তা দি কেনে গৈ আছোঁ।
গাঁৱৰ ভিতৰুৱা ৰাস্তা ইফালেদি ৰাস। তো আমি পালোঁ, এয়া নলবাৰী ষ্টেচন হয়। ইয়াৰ পৰা এনেকৈ শ্বৰ্টকাট, মানে ইয়াতে ইণ্ডিয়াৰ গেটখন মানে সজোৱা বুলি কেনে কৈছে। তো এতিয়া আমি গৈ আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। পোৱা যেন পালোঁ ইণ্ডিয়াৰ গেট। দেন আমি এইটো চাইড একচুৱেলি পিছফাল হয়, আমি ফ্ৰণ্ট চাইডটো চাই আছোঁ। আমি এয়া ইণ্ডিয়াৰ গেটৰ ভিতৰেদি সোমালোঁ। হয় বস্তু কালি মানে বস্তু চাবি দিয়ে তোক দেখি দিম। এইকেইটা মানে আনকি ভাবিছোঁ এনেকুৱা ভাল লাগে তোক। একেলগে থাক। এইখিনি আকৌ বাহিৰত মেলাৰ নিচিনা কৰিছে। ইয়াতে আপোনালোকে এভৰিথিং বস্তু পাই যাব। আৰু ইয়াৰে এইটো চাইডটো আছিলে মেলা লাগিছে। কাৰ্পেট ভাল লাগিছে। অঁ মেলাত একো হেৰি নকৰোঁ আছে। তুমি কি লৈছিলা? এইটো বিজ্ঞান ধাৰা নিবেদে ধুনি মানে কেমেৰা তোলাব বহুত ডিম্পু এণ্ড দ্য টিম। আৰু ব্লেক এণ্ড হোৱাইটৰ দোকান আছে। নেকি ব্লেক এণ্ড হোৱাইটৰ? অ'কে নাইচ। অ'কে এতিয়া কোন পিনে যাম? চকৰিটোৰ পিনে। অ'কে মোক মানুহৰ ভিৰত ভালকৈ কথা ক'বই পৰা নাই, ইমানেই ভিৰ। এই বঢ়িয়া লাগিছে দেই, বঢ়িয়া লাগিছে। চুনামি এইটো এই বেল কিমান তেল মাৰে জানা? এতে বেল মাৰে, এতে বেল মাৰে, এটাত বেল মাৰে। চবতে মানে উল্টি নকৰে যাতে। উল্টাকে লগতো থৈ দিয়ে ওপৰত। ফাৰ্ষ্ট শ্ল' ঘূৰি আছে দেন তাৰপিছত পূৰা স্পীড বাঢ়াই দিছে। তাতে গাড়ী এইটো মানে নতুন কৰি আনিছে নলবাৰী। ইয়াৰ নাম হৈছে চুনামি, কিন্তু বহুত ডেঞ্জাৰ ষ্টাইলত মানে কৰিছে। আৰু সেইকাৰণে চাই আছোঁ এবাৰ যে কেনেকৈ কৰে। চুনামি ঘূৰাই তাকেতো
কৰি কি আছে যোৱা মাগি এণ্ডিং তো ইয়াতে মানে নাম লিখি আছে মোৰ ভাই ব্ৰেচলেট হয় মানে এইটো ইয়াতে মানে ব্ৰিজটো এনেকুৱা কৰি ছাইড পাৰ্টিশ্যন কৰি দিছে ইপিনে খোজকাঢ়ি যোৱা আৰু এনেকুৱা মিডল পাৰ্টিশ্যনত মানে যাব পাৰি তো আমি মানে অলপ ৰং ছাইড দি আহিলোঁ কাৰণে নোৱাৰিলোঁ বাট যিমানখিনি পাৰিছোঁ ইমানখিনি কেপচাৰ কৰিছোঁ এতিয়া আমি যাবলৈ ওলালোঁ নলবাৰীৰ পৰা ঘৰত মানে বাৰ ঘৰত তো আপোনালোকে শেষৰলৈ থকাৰ বাবে অশেষ ধন্যবাদ আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব লাইক কৰি দিব নাপাহৰিব ধন্যবাদ